हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करूँ সকলো ভালে আছে মোৰো ভাল আৰু বেয়াৰ মাজত আজি যেহেতু আহি আছো মানে টিহু জাৰ্নিং বৰ্তমান আহি আছো গতিকে ব্লগটো তাৰ পৰাই আৰম্ভ কৰিলোঁ ব্লগটো চাই থাকক ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব সকলো কৰি দিব আৰু বেলটো বজাবলৈ অলপমান কিবা হৈ আছে বাৰু ৰাস্তাত কিবা গছ কাটি আছে কিজানি বেলটো বজাই ৰাখিবলৈ একদম নাপাহৰিব কাৰণ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব আৰু আপোনালোকক অলপ দেখুৱালোঁ কদমতলৰ যিটো মানে ৰোড সেই ৰাস্তাটো অলপ দেখুৱাইছোঁ গতিকে চাই থাকক পানী পানী পথাৰত আৰু অহা কথা নাছিল একদম বেটাই যি ডিষ্টাৰ্ব দি আছে পুৱাৰ পৰা যেহেতু মানে বাইৰ ছোৱালীজনী আমাৰ ঘৰতে আছে বৰ্তমান অহাই নাই ঘৰলৈ গতিকে আজি অহা কথা আছিল কিন্তু আজি ৰবিবাৰ যেহেতু সেইকাৰণে বাছ বন্ধ আছে বাছ চলা নাই কালি ৰাতিপুৱা আহিব ঘৰত তাই গুচি ঘৰলৈ আমি আহি আছোঁ এতিয়া আৰু টিহু খোপা মানে কি কয় সেইদিনা নিউজত আচলতে আপোনালোকে পাইছে কিজানি যিটো এক্সিডেণ্ট হৈছিল দলঙৰ তলত পানীত একদম গাড়ীৰ ভিতৰত যি এক্সিডেণ্ট এটা হৈছিলে তাতে ওচৰতে জেগাখিনি আপোনালোকক দেখুৱাম বাৰু ব্লগটো বহুত দীঘলীয়া নকৰোঁ গতিকে চাই থাকক দূৰ আছে বাৰু বৰষুণ দিয়া নাই এতিয়া নাজানো ৰাতি বৰষুণ আহিব পাৰে কুকুৰকেইটাই কেনেকৈ কাজিয়া কৰি আছে চাব এই কুকুৰকেইটা বা একদম 4-5টামান কুকুৰ আছে কেনেকৈ কাজিয়া কৰি আছে পুৰা কাজিয়া কৰি আছে কুকুৰকেইটা আনদিনা চুজাৰ পিন্ধি যাওঁ বাৰু য'ত গ'লেও আজি অলপ চাদৰ মেখেলাৰ ওপৰত দেখা পাইছে আপোনালোকে কাৰণটো কৈ আছোঁ মানে কিয় চুজাৰ পিন্ধি আহিলে যিহেতু আমাৰ মিষ্টাৰৰ বায়েকৰ ঘৰত আহিছোঁ সেইটো কাৰণে চুজাৰ পিন্ধি আহিলে কিবা ক'ব পাৰে মানে আৰু গাঁৱৰ ইটো সিটো মানুহে অলপ বেয়া পায় সেইটো কাৰণে চাদৰ মেখেলা পিন্ধি আহিছোঁ পানী আপোনালোকে চাওক পথাৰত একদম বানপানী দেখাই নাপাওঁ মংগলদৈৰ পৰা এতিয়া বাক্সাত বিয়া হোৱাৰ পৰা পানী পথাৰত ফালেও পানী জাল পাতছি মানুহে মাছ আমাৰ সেইখিনিত থাকিলে পানীয়ে দেখা নাপাওঁ অলপ ওলাই আহিছোঁ পানী দেখা পাইছোঁ এই মেটকা দেখা পাইছোঁ আমাৰ ইয়াতে একো দেখা নাপাওঁ পানী কিমান হৈছে দেখোন ইমান বছৰৰ মূৰত এনেকৈ বানপানী দেখা পাইছোঁ
খালো পানী বানপানী কদমতল পাম আৰু বেছি দূৰ নাই পানী বহুত পানী হৈছে পথাৰত একদম কদমতল পাম আৰু অলপ আপোনালোকক অলপ বানপানীও দেখুৱাইছোঁ আৰু কদমতল পাই গ'লোঁ কদমতলৰ ৰাস্তা হাইৰোড ৰাস্তা পাই গ'লোঁ কদমতল এৰি আহিলোঁ চকটো এয়া উঠিলোঁ হাইৰোডৰ ৰাস্তাত তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আৰু অলপমান হাইৰোড এৰি তিহুৰ ফালে অলপ ভিতৰত তিহুৰ ফালে যোৱা ৰাস্তাটো তাৰপিছত পানী পথাৰত গোটেই বানপানী একদম পথাৰত পানী বিৰাট ভাল লাগিছে আচলতে আজি মনটো বহুত দিনৰ মূৰত ওলাই আহিছোঁ সেইটো কাৰণে ঘৰত সোমাই একদম আমনি লাগি গৈছে আৰু অলপ ওলাই আহিলোঁ ভাল লাগিছে পথাৰত পানী বাৰিষাৰ বতৰ যিহেতু গাড়ী বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ বহুত দূৰ আছে আৰু যাবলৈ গতিকে ব্লগটো চাই ভাল পাব আশা কৰোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু আমি এতিয়া গৈ থাকোঁ বাই বাই